হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। স্বাগতম এটা নতুন ব্লগলৈ। আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট মানে নাগ্ৰিজুলিত যি গ্ৰাছলেণ্ড আছে তাত গৈ আছোঁ। যে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক আৰু ভিডিঅ'টো খতম হোৱালৈকে চাওক। আৰু আমি 20 কিলোমিটাৰমান আহিলোঁ। এতিয়া আৰু কমেও 72 কিলোমিটাৰমান আছে। গৈ আছোঁ গাইজ। আৰু আমি সেইদিনাখনৰ প্লেচটো পাই গ'লোঁ। মানে ডিমু হৈ ৰঙিয়া গ'লে সোনকালে পোৱা যায়। সেইকাৰণে আমি আৰু নলবাৰী হৈ নগ'লোঁ। নলবাৰী হৈ যাব মন আছিল, কিন্তু নলবাৰী হৈ নগ'লোঁ আৰু সেইফালেৰে যাই কিনে ওলাম এতিয়া ৰঙিয়া। আৰু গাইজ, ৰাস্তাত আহি থাকোঁতে মানে এটা প্ৰব্লেম হৈ গ'ল। এই গাড়ীৰ মানে ব্ৰেকডাল অলপমান টাইট দিব লাগে। ৰ'ব, ব্ৰেকডাল টাইট দি কিনে ভালকৈ গৈ থাকোঁ, নহ'লে আগত কিবা এটা হঠাৎ পৰি গ'লে তেতিয়া বহুত প্ৰব্লেম আহি যায়। কিন্তু এটা কথা, এইটো ৰাস্তাত মানে ইমান স্পীড ব্ৰেকাৰ পাইছোঁ, মানে আপুনি 1 মিটাৰ যাব নাপায় স্পীড ব্ৰেকাৰ, আৰু 1 মিটাৰ যাওক লাগে মানে স্পীড ব্ৰেকাৰ, কিমান আপুনি যাব আৰু ব্ৰেকাৰ কিন্তু লাগে, নহয় যে কি স্পীড ব্ৰেকাৰ নালাগে, কিন্তু হ'লেও আৰু মানে ইমান মানে ঘনকৈ আৰু নালাগে আৰু, কাৰণ ইমান সৰু ৰাস্তাটো আপোনাৰ দেখা পাইছে কিমান সৰু ৰাস্তা। এই সৰু ৰাস্তাটোত ইমান ঘনকৈ দিয়াৰ একো প্ৰয়োজন নাই নহয়। হ'লেও দিয়কচোন, আৰু মানে সুৰক্ষাৰ কাৰণে ভালেই কৰিছে বাৰু। আৰু গাইজ চাওক, এয়া ক'ত ফাঁচি গ'লোঁ। ৰাস্তাত মানে গাড়ী চলাচল কৰি আছে, সেই মানে দিনৰ টাইমতে এইবিলাক কাম কৰিব পাৰে। মানুহবিলাকৰ যে কিমান যে কষ্ট হৈছে, আৰু এই গাঁৱৰ মানুহবিলাক দেখিছেনে কিমানে ৰখি আছে, কিন্তু ভাল কৰিব মানে যোৱা নাই। আৰু এয়া আমি 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। এতিয়া গৈ আছোঁ হাইৱে গাইজ, হাইৱে। আমি মানে কি হ'ল, ডিমু বৰম্ব হৈ কিনে আমি জাষ্ট হাইৱে উঠিছোঁ মাত্ৰ। ইয়াৰ পৰা আৰু মানে 1.5 কিলোমিটাৰ যাব লাগিব। তাৰপিছতে আমি হয়তো নাগ্ৰিজুলিত মানে ওদালগুৰি ডিষ্ট্ৰিক্টত যোৱা ৰাস্তাটো পাম। আৰু গাইজ, ৰ'দৰ উত্তাপ দেখা পাইছে আপোনালোকে, কিমান ৰ'দৰ উত্তাপ। তো অলপমান ৰখিলোঁ, অলপ টাইম বোলো ৰেচো লওঁ। আৰু কুঁহিয়াৰৰ ৰস আছে, কুঁহিয়াৰৰ ৰস অলপ আৰু 20 টকাৰ এগিলাচ খাই লওঁ আৰু মানে কি আমি এতিয়া মানে কি তামোলপুৰত আছোঁ। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মানে নতুনকৈ বনাই আছে। তো মানে মানুহৰ মানে চলাচল বা গাড়ী চলাচল বহুত তেনেকুৱা বেছি। তো হ'লে মই কি ভাবিলোঁ যে তাতে ভিডিঅ' নবনাওঁ। তো আহি কিনে তামোলপুৰো পালোঁ, অলপমান আপোনালোকক দেখায়ো দিওঁ আৰু কুঁহিয়াৰৰ ৰসো খাই লওঁ। দিয়ক, গৈ আছোঁ। আৰু তামোলপুৰত 20 কিলোমিটাৰ যাব লাগিব, তাৰপিছতহে এই হয়তো নাগ্ৰিজুলি যোৱা ৰাস্তাটো পাম। দিয়ক। ৰাস্তাটো কিন্তু ধুনীয়া লাগিছে গাইজ, চাওক এবাৰ ৰাস্তাটো। মানে চাফ চিকুণৰ পৰা আদি কৰি বহুত ধুনীয়া আৰু এতিয়া আমি মেইন যিটো আমাৰ গন্তব্যস্থান সেইটোত যোৱা ৰাস্তা পাইছোঁ। মানে দেখাই পাইছে ওদালগুৰি কিমান কিলোমিটাৰ, নাগ্ৰিজুলিৰ পৰা হয়তো আমাৰ আৰু অলপ মানে আগুৱাই যাব লাগিব। দিয়ক, চাই থাকক ভিডিঅ'টো। আৰু গাইজ, এই দূৰত পাহাৰখন দেখিছেনে? সেই পাহাৰখনৰ ওচৰত আমি গৈ আছোঁ। সেইখন পাহাৰ মানে ভূটানৰ পাহাৰ হয়। আৰু এখন নহয়, তেনেকুৱা মানে বহুত ডাঙৰ ডাঙৰ পাহাৰ নহয়, আচলতে পৰ্বত ক'ব গ'লে। এনেকুৱা ডাঙৰ ডাঙৰ পৰ্বত বহুত কেইখনো আছে। আৰু গাইজ, তামোলপুৰৰ পৰা মানে নাগ্ৰিজুলি আহিয়ে আছোঁ। সেই মানে ধৰক 20 মিনিট 25 মিনিটমান পাৰ হৈ গ'ল। আহিয়ে আছোঁ মানে 15 কিলোমিটাৰে হয়। কিন্তু মানে ৰ'দৰ কাৰণে মানে ক'তো একে ছায়াও নাই, মানে ৰখিব ইমান মন গৈছে গাইজ, কিন্তু ৰখিব পৰা নাই। কি কৰিব আৰু ৰাস্তাটো কিন্তু বহুত ধুনীয়া দেই গাইজ, মানে বহুত ভাল লাগে। যদি মানে ৰ'দ নাথাকিল হয় আজি অলপমান মানে আমি ভুল কৰি দিলোঁ এটা, আমি ৰাতিপুৱাই ওলাব লাগিছিল। এই মানে দুপৰীয়াই হৈছে, এতিয়া ক'ব গ'লে 12:30 বাজিলে। আৰু গাইজ দেখিছেনে এইখন, মানে ভাল লাগিছে, কি ধুনীয়া মানে চাহৰ বাগান আৰু মানে উজনিৰ ফালে হোৱা দেখিছিলোঁ চাহৰ বাগান, কিন্তু নামনিৰ ফালে এনেকুৱা চাহৰ বাগান দেখা নাছিলোঁ। আজিলৈ মানে ফাৰ্ষ্টবাৰৰ বাবে দেখিছোঁ আৰু এনেকুৱা ভাল লাগিছে গাইজ। মানে আমি চকুৰে মনিব নোৱাৰালৈকে মানে চাহ বাগান। এইবিলাক যে আপোনালোকৰ সন্মুখত দেখা পাইছে, এইবিলাক গোটেই মানে দীঘলকৈ মানে চাহ বাগানেই আৰু।
আৰু এইফালেও মানে একেই আৰু যিমান দীঘললৈকে আছে গোটেইবিলাক চাহ বাগানেই। ভাল লাগে দিয়ক এনেকুৱা চাহ বাগান, মানে খেতিটো আমাৰ অসমৰ মেইন কি, অসমৰ মেইন আপোনালোকে গমেই পাইছা, তো চাহ বাগানৰ খেতিটো আমাৰ কাৰণে মেইন হয় আৰু আমি এতিয়া লাহেকৈ ওদালগুৰি পাপৰে হ'ম, কাৰণ আমি এতিয়া নাগ্ৰজুলিত কিবা কিবি অলপমান এনে পৰঠা খাই ল'লোঁ, খাই কিনে ওলালোঁ। এতিয়া আহি আছিলোঁ নাগ্ৰজুলিৰ পৰা মানে দেখাই আছিল 15 কিলোমিটাৰ, আমাৰ আৰু এতিয়া ধৰক 7-8 কিলোমিটাৰমান আছে আৰু দিয়ক গৈ আছোঁ দিয়ক। আৰু আমি মানে কি এটা মানে মাজতে চাৰিআলি এটা আছিল, চাৰিআলিটোৰ পৰা মানে ৰাইটে গ'লে আপুনি ওদালগুৰি পাব, আৰু লেফ্টে আহিলে আপুনি মানে বগামাটি আৰু আমি যে গৈ আছোঁ গ্ৰাছলেণ্ড, সেই তালৈকে যাব পাৰে। এইটো ৰাস্তা বেয়া নহয়, সৰু ৰাস্তা, কিন্তু মানে গছৰ ছায়া আছে, মানে ভাল লাগি আছে আৰু ৰাস্তাটোৰে বাইক চলাই। আৰু গাইজ আমি এতিয়া যোৱা যি মেইন ৰাস্তা আছে সেই পালোৱে আৰু একেবাৰে সৰু সুৰা ৰাস্তা, পানী সেই আছে, আহি আছে শিলৰ মাজে মাজে। আৰু গাইজ ৰাস্তাবিলাক দেখিছেনে, মানে একেবাৰে চেইন কেবেলৰ ওপৰত আৰু একা বেকা ৰাস্তা মানে, আৰু গাইজ পুৰা মানে এডভেঞ্চাৰ কৰা টাইপ লাগি আছে, আৰু মাজে মাজে পানীৰ অলপমান সেই বৈ বৈ যাই আছে, ধুনীয়া। আৰু এয়াই হ'ল গ্ৰাছলেণ্ড। মানে গ্ৰাছলেণ্ড মানে কিয় কোৱা যায়, আচলতে ঠাইখিনিৰ নামেই গ্ৰাছলেণ্ড, কিন্তু যিটো মেইন প্লেচ হয় এই ঠাইখিনিৰ নাম গ্ৰীণলেণ্ড ইক' কেম্প বুলি কোৱা যায়। আপোনালোকে দূৰত দেখা পাইছে সেউজীয়া ঘৰ এটা, সেইটো মানে ইক' কেম্প তাত তেনেকুৱাকৈ মানে বনাইছে আৰু ইয়াতে। আৰু গাইজ আমি এতিয়া বগামাটিলৈ গৈ আছোঁ, মানে গ্ৰাছলেণ্ডৰ একেবাৰে ওচৰতে এই বগামাটি বুলি কোৱা প্লেচটো। হয়তো পিকনিকৰ কাৰণে বগামাটি নাম আপোনালোক সকলোৱে শুনিছে বা আহিও পাইছে, কিন্তু মই আহি পোৱা নাছিলোঁ, তো ভাবিলোঁ এবাৰ ময়ো যাওঁ আৰু আপোনালোককো দেখাই দিওঁ। তো বলক বগামাটিলৈ। আৰু গাইজ পাহাৰবিলাক দেখিছেনে, সেইখন পাহাৰ দেখিছে, সেইখন পাহাৰটো নহয় চাগে, এইখন আমাৰ নামত পৰ্বতে, কাৰণ এই বগামাটি ভূটানৰ বৰ্ডাৰত, মানে ভূটানৰ বৰ্ডাৰৰ চাপা চাপিকে আৰু, তো ভূটানৰ চাগে সেইবিলাক পৰ্বত আৰু এয়াই হ'ল বগামাটি পিকনিক স্পট। ইয়াতে মানে নতুনকৈ বহুত কিবা কিবি সংযোগ কৰিছে, আগতে আছিল যদিও মই গম নাপাওঁ, কাৰণ মই অহা নাছিলোঁ তেনেকৈ। ইয়াতে জিপ লাইন বা ৰাফটিং কৰাৰ কাৰণে বহুত আছে, বা আপোনালোকে নদী পাৰ হৈ সেইফালে যাব পাৰে, সেইফালে ইক' কেম্প টাইপ কিবা তেনেকুৱাকৈ বনাইছে। গাইজ বৰ্তমান এনেই এই বগামাটিত পানীৰ লগত খেলি আছোঁ গাইজ, এনেই আৰু জাষ্ট মানে এই গৰমেতো কিমান টাইম যাত্ৰা কৰিছোঁ তো গমেই পাইছে, 4-5 ঘণ্টা মানে বাইক চলাই গ্ৰাছলেণ্ড মানে গ্ৰীণলেণ্ড বিচাৰি লাষ্টত ভাবিলোঁ কি বগামাটিত পানীতে অলপমান গা পা ধুই আৰু লাহে লাহে মানে যাই থাকিম আৰু আপোনালোক দেখাই আছোঁ ৰ'ব এবাৰ মই বেক কেমেৰা কৰি। নদীৰ সোঁতটো দেখা পাইছে একেবাৰে, মানে নদীৰ সোঁতটো মানে বহুত মানে সেই হৈ আছে, আৰু এই তাত নাওবিলাক দেখিছেনে, মই দূৰত অলপমান জুম কৰি কিনে দেখাই দিছোঁ ৰ'ব আপোনাক। এই দেখিছে, এই মানে ৰাফটিং কৰাৰ কাৰণে মোৰ এই দেখি কিনে মানে কি মানালীৰ কথা মনত পৰি গৈছে, আৰু কি ক'ম আপোনালোকক। গা ধুই গাইজ বহুত ভাল লাগিছে, মানে কি দেহা যি গৰম পৰি আছিল গোটেই মানে একেবাৰে পানীত মানে শীতল হৈ গৈছে দেহা মন একেবাৰে, মানে থাকিয়ে দিওঁ নেকি গাইজ আজি ৰাতিটো ইয়াতে, নাযাওঁ পানীত বাগৰি থাকিম গোটেই ৰাতিটো নে কি কয়। অলপ টাইম আছোঁ আৰু এনজয় কৰোঁ, মানে জলদি যাব লাগিব, কাৰণ শুৱালকুছি গম পাইছে আপোনালোকে কিমান দূৰ, ইয়াৰ পৰা হয়তো বহুত কিলোমিটাৰ হৈ যাব, এতিয়া আমি যাবও লাগিব জলদি। দিয়ক গাইজ লগ হৈ আছোঁ একেবাৰে আৰু আমি ভাবিছিলোঁ যে মানুহ সিমান এটা নহ'ব, কাৰণ ৰবিবাৰৰ দিন আছিলে, মানুহ হ'ব লাগে, হ'লেও মানে জানুৱাৰী বা পিকনিক টাইমত মানে যেনেকুৱা মানুহ হৈছে, আপোনালোকে গাড়ীবিলাক দেখিছে, তো চাওক মানে ইমানবিলাক মানুহ হৈছিলে, আৰু ভালো লাগিছে বহুত, কাৰণ মানুহবিলাক দেখিছোঁ অলপমান হ'লেও ভাল লাগিছে। তো গাইজ এতিয়া বহুত দেৰিও হ'ল, প্ৰায় 3:30 বাজিবৰ হৈছে, এতিয়া আমি জলদি ওলাই থাকোঁ, কাৰণ ইফালে আৰু আমাৰ গৈ পোৱালৈকে ধৰক 7-6 বাজিয়ে যাব। দিয়ক আমি বগামাটিৰ পৰা যাওঁতে কিবা যদি পাৰোঁ দেখাই দিবৰ কাৰণে যত্ন কৰিম, দিয়ক চাই থাকক। আৰু আমাৰ এয়া উভতনি যাত্ৰা আৰম্ভ হৈছে, মানে আমি বৰ্তমান ক'ব গ'লে এতিয়া নাগ্ৰজুলি পামেই, আৰু মানে নাগ্ৰজুলি পাৰ হ'ম আৰু তামোলপুৰত সোমাম। আৰু ক'ব গ'লে গাইজ আজি 4খন ডিষ্ট্ৰিক্টে পুৰা নিচিনা হ'ল দিয়ক। কামৰূপততো আমি নিজৰ কামৰূপৰ পিছত নলবাৰী পাৰ হ'লোঁ, নলবাৰীৰ পিছত বাক্সা ডিষ্ট্ৰিক্ট পাৰ হ'লোঁ, বাক্সা ডিষ্ট্ৰিক্ট পাৰ হৈ ওদালগুৰি ডিষ্ট্ৰিক্টতো সোমালোঁ, আৰু ওদালগুৰি ডিষ্ট্ৰিক্টতে বগামাটি এই চব পৰে। তে গাইজ ভালে লাগিছে দিয়ক।
আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে গ্ৰীণলেণ্ড বা বগামাটি যোৱা নাই, লগৰ লগত গৈ এনজয় কৰাৰ কাৰণে বহুত ধুনীয়া প্লেচ হয়। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, বহুত ভাল লাগিছে। যোৱা নাই যদি এবাৰ গৈ এনজয় কৰি আহক। জয় হিন্দ, জয় আই অসম।